RJ Studio Rehan. Please subscribe this channel. গাইজ কি খবৰ এয়া হ'ল আমাৰ মানে পুৱাৰ ব্ৰেকফাষ্ট এয়া কৰে কাৰণে আমি আজি যাম নতুন এটা কামলৈ ভিন্দ ইমান বস্তু পেকিং কৰিছে ইয়াৰ ভিতৰত চিচি কেমেৰা আছে এইবোৰ পুৰা ধুনীয়াকৈ পেকিং কৰি আছে আৰু এইবোৰ পেকিং কৰা হোৱাৰ পিছত আমি দুটাই যাবলৈ ওলাইছোঁ এইবোৰ লগাবলৈ গলি গলি আমি দুটাই ধুনীয়াকৈ যাই আছোঁ আৰু আপোনালোকক দেখাম তাতে যে কেনে টাইপৰ কি কাম কৰোঁ কিন্তু ইমান দেখাব পাৰিবা নাই মানে আমি তাতে যাম কাম কৰিবলৈ না তাৰে মানুহে আমাক মাৰি পেলাই দিব আৰু ভিডিঅ'টো আপোনালোকে পুৰা সম্পূৰ্ণ চাই থাকক ভিডিঅ'টো কেনে হয় কমেণ্টত ক'ব আৰু লাইক কৰিব আৰু আপোনালোকে ভিডিঅ'টো চাই হৈ কিন্তু ছাবস্ক্ৰাইব কৰিবলৈ পাহৰিয়ে যায় নে কি এবাৰ নাজানো ছাবস্ক্ৰাইবো কৰি দিব কমেণ্ট এটা কৰি দিব কমেণ্টবোৰ আহি কাৰণে যাতে মোৰ মানে হোৱাটছএপত নকয় যে এনে ভিডিঅ'টো হৈছে এনে এয়া আমি কাম কৰি আছোঁ আৰু সেই কাম চাম কৰা হোৱাৰ পিছত আমি ধুনীয়াকৈ ঘৰত আহি টিকলিৰ লগত খেলা খেলবা দিওঁ চাই থাককচোন টিকলি কি কৰে আছে ক'ত গৈছে জানা নেকি মনে মনে কি খাইছ হাও মনে মনে চকলেট খাই আছা টিকলিৰ লগত খেলে গাই এতিয়া মই যাবলৈ ওলাইছোঁ মিনি তাজমহল চাবলৈ মিনি তাজমহলটোলৈ যাওঁ বলক আৰু মোৰ লগত আছে ইয়াত চাহিদ ভিতৰলৈ সোমাব লাগিলে এইখন গেটেৰে মানে সোমাব লাগে আন্ধাৰ হৈ গৈছে এয়া হ'ল তাজমহলৰ ভিতৰৰ দৃশ্যটো আজি দেখাব নোৱাৰিম মানে ভিতৰত কিবা চলি আছে বোলে সেইবাবে বাহিৰৰ পৰা আপোনালোকে চাওক আৰু এই তাজমহলটো চাবলৈ মানুহবোৰ একদম ভিৰ হৈ থাকে মানে দেৰিকৈ শুনা মতে দেৰিকৈ থাকে পুৰা একদম মানুহ ভিৰ হৈ থাকে পুৰা আৰু এই গধূলাৰ টাইম তথাপিতো মানুহ একদম ভিৰ ইমান সৰু সৰু চলি খেলা খেলি আছে পুৰা একদম ভিৰ মানে তাজমহল চোৱা হোৱাৰ পিছত চাহিদে মোক লৈ যাই আছে চাহ খুৱাবলৈ চাহ ক'তবা খুৱাই ইয়ে জানিব আৰু পুৰা একদম ধুনীয়াকৈ আমি যাইছোঁ এই আন্ধাৰে মুন্ধাৰে গাড়ী চলাই এয়া মই আন্ধাৰতো চশমা পিন্ধাৰ কাৰণে চলাই আছোঁ কাৰণ চশমা পিন্ধাৰ কাৰণ আছে এই কাৰণটো একদিন পিছত কম চাই থাকক শেষত কৈ আছোঁ কিয় কাৰণটো আৰু এয়া ধুনীয়াকৈ ইয়াত ট্ৰাফিক জামৰ কাৰণে কাজিয়া হৈ গৈছে এই গাড়ীখন উল্টাকৈ ভৰাই দিছিল সেইবাবে ইয়াত ধুনীয়াকৈ কাজিয়া চলি আছে ইয়াত চাওক এয়া আমি আৰু কাজিয়া নাচত ধুনীয়াকৈ চাহ খাবলৈ বহিছোঁ আৰু চাহ তাহ খাই কাৰণে আমি ধুনীয়াকৈ যাম গাইজ চশমা পিন্ধা কাৰণটো হ'ল একবাৰ মই বাইক এখন লৈ কাৰণে অলপ জেগাত ওলাই গৈছিলোঁ যোৱাৰ পিছত যেনে বাইক চলাই আছিলোঁ না তেতিয়া মোৰ চকুত একমাহ পকা সোমাই গৈছে পকা সোমাই যোৱাৰ পিছত ধুনীয়াকৈ মোৰ ডেঞ্জাৰ এটা এক্সিডেণ্ট হৈ গ'ল সেই এক্সিডেণ্টৰ পৰা আৰু মই চশমা মানে বাইকত গেলি পিন্ধোৱে মানে নিপিন্ধিলে মানে একদম ভয় এটা আহি থাকে আমি ধুনীয়াকৈ এতিয়া যাই আছোঁ এই চাহিদ মই আৰু ভিন্দই আমি তিনিটাই যাই আছোঁ মাছৰ বজাৰলৈ বজাৰৰ পৰা আহি ইয়াতে খাই আমি অলপ ফাল্টু কৰি আছোঁ এই মজা লাগছে কিন্তু এইখান কি এইখানৰ স্ক্ৰীন আছে না ইমান গেমাৰ ইমান কাবাই চিনি পাই না এই ফেচ ৰিভিল হোৱা নাই না এতিয়ালৈকে ন নামে আজি হয় নেকি কি মিষ্টাৰ গুণ্ডা ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰোঁ টাটা এণ্ড বাই বাই